স্মারক পত্র কথা দিব্যধর গগৈ আবৃত্তি ৰাজীৱ দত্ত। শোষক আৰু শোষিত দুটা জাতিৰ মাজত যেন আমিবোৰ এতিয়া নষ্ট প্ৰেমিক। অনিয়ম উশৃংখলতাক ভণ্ডামীৰ মুখা পিন্ধি সুৰা সুৰে পাণ কৰিব লাগিছে সৰগৰ অমৃতৰ দৰে। আমূল পৰিৱৰ্তন আৰু উন্নতিৰ নামত বাৰে বাৰে উপেক্ষিত, পদে পদে শোষিত, ঘনে ঘনে নিৰ্যাতিত আৰু সঘনে কলংকিত হৈ আহিছো আমিবোৰ। দুখৰ জুলুঙাত সুখৰ সংজ্ঞা ভৰাবলৈ সাবুদুবু কৰি উৰুষা পজাতেই সদায় পাৰ কৰি আহিছো উজাগৰি ৰাতিবোৰ। ৰাজনীতি, ধৰ্মনীতি আৰু সমাজনীতিৰ নিকৃষ্ট দালালৰ অত্যাচাৰত পংগু হলো আমিবোৰ। অধিকাৰ থাকিও অধিকাৰবিহীন হৈ মোৰ দেশতে, মোৰ মাটিতে চৰকাৰী দালালৰ দপদপনিত যেন বাৰে বাৰে জীয়াই থকাৰ অদম্য হেঁপাহত দাসত্ব স্বীকাৰ কৰি আহিছো অতি মৌনভাৱে। আৰু কিমান দিনলৈ চলিব আমাৰ ওপৰত এই ৰজাঘৰীয়াৰ অনিয়ম আৰু উশৃংখলতাৰ নিৰ্মম অত্যাচাৰ? আৰু কিমান দিনলৈ নজৰবন্দী কৰি ৰাখিব আমাক ৰজাঘৰীয়াৰ বৰ টোকোলাৰ হাতোৰাই? এয়া আমাৰ স্মাৰক পত্ৰ। আমাক মুক্তি লাগে, আমাক মুক্তি লাগে।